হেল্ল' এভৰিৱান, গুড মৰ্ণিং, নমস্কাৰ। মই ৰেহেনা কিটচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই আপোনালোকৰ ওচৰলৈ অন্য এটা ভিডিঅ' লৈ। ভালে আছে নিশ্চয় সকলোৱে। আৰু বহুত বৰষুণ হৈছে, এইকেইদিন একেৰাহে বৰষুণে হৈ আছে। বৰষুণ দিলে মনবিলাকো ভাল নালাগে, সেমেকা লাগে নহয়নে? আজি ভাবিছোঁ মই আপোনালোকৰ কাৰণে এটা ৰেচিপি বনাম। আৰু কি ৰেচিপি বনাম আপোনালোকক দেখুৱাম। ব'লকচোন যাওঁ, মই বেছি কথা নকওঁ, বেছি দেৰি নকৰোঁ। মই বনাম আৰু আপোনালোকে চাব আৰু শেষত জনাব নাপাহৰিব মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে। ভাল লাগিলে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শেষত নিশ্চয় ভাল বুলিয়ে ক'ব। ব'লকচোন যাওঁ। মই এইখিনি বন্ধাকবি কাটি লৈছোঁ, ফালি পেলাই 2-3 পিচ কৰি লৈছোঁ। এতিয়া মই বন্ধাকবিখিনি কি কৰিম, কি বনাম, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এইদৰে মই বন্ধাকবিটো মানে পিহনাখনে পিচি লৈছোঁ। পিহিলে মানে তাত সৰু সৰু মিহিকৈ ওলায়। আৰু হাতেৰে যদি কটাৰী দি কাটো নহয়, ইমান ডাঙৰ হয়। মই যিমানে মিহি হয় মানে সিমানে ভাল হয়। মই ইমান মিহিকৈ কাটিব নোৱাৰোঁ, গতিকে মই ভাবিছোঁ এই পিহনাখনেই এনেকৈ সৰুকৈ পিহি দিওঁ। আৰু সৰুকৈ পাতলা হ'ব লাগে, তেতিয়া বনাবলৈ সুবিধা হয় আৰু দেখিও ভাল লাগে, খায়ো ভাল লাগে দিয়ক। এইটো বৰ ডাঙৰ নকৰে, কিন্তু মোৰ অলপ ডাঙৰেই হৈছে। মই ইমান বেছিকৈ মানে সৰুকৈ কাটিব নোৱাৰোঁ, গতিকে মই আৰু ভিডিঅ'টো দীঘলীয়া হ'ব, গতিকে মই ভইচ অভাৰ কৰি এইদৰে আপোনালোকক কথাখিনি জনাই দিছোঁ। আৰু এতিয়া এয়া মোৰ পিহা হৈ গ'ল। পিহনাত পিছিলোঁ, কিছুমান হাতেৰেও কাটিলোঁ। আৰু যিমান আপুনি মিহি কৰিব পাৰে সিমান ভাল। মিহি কৰিলে ভাল হয়, বস্তুটো দেখিবলৈও ভাল হয় আৰু খাবলৈও ভাল হয়। গতিকে এতিয়া মই যিমান পাৰোঁ কৰিলোঁ। আৰু লগতে মই এটা আলু দি দিছোঁ। আপোনালোকে আলু দিবও পাৰে, নিদিবও পাৰে, আপোনাৰ নিজৰ কথা। মই এনেই আলু এটা দি দিছোঁ। আৰু ইয়াতে মই অলপমান নিমখ দি পেলাই এই ধৰণে অকণমান দেৰি আধা ঘণ্টামান থৈ দিম। থোৱাৰ পাছত চাব, ইয়াৰ পৰা অকণমান পানী ওলাব। এই ধৰণে মিক্স কৰি পেলাই মই এয়া থৈ দিছোঁ। অকণমান দেৰি থ'ম, যিমান দেৰিলৈকে পানী নোলায়, আধা ঘণ্টা হওক বা বেছি হ'লেও চাম কিমান পানী ওলাইছে। তাৰপাছত মই আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মোৰ আধা ঘণ্টাৰ পাছত এই কবিখিনি নিমখত থৈ দিছিলোঁ। তাৰপৰা এতিয়া বহুত পানী ওলাইছে, এয়া চেপি দিছোঁ এই ধৰণে। বন্ধাকবিৰ ভিতৰত বহুত পানী থাকে। আৰু মই শেষত এটা বিলাহী দিছিলোঁ। এই বিলাহীৰ পৰাও পানী ওলায়। আৰু বিলাহীটো দিলে মানে তাৰ গুটিবিলাক মই আঁতৰাই দিছিলোঁ। আৰু দি পেলাই মানে বিলাহীৰ বাহিৰৰ অংশখিনি দিছিলোঁ। দি পেলাই এতিয়া সেই পানীখিনি চেপি পেলাই উলিয়াইছোঁ। চক কিমান পানী ওলাইছে। মই আধা ঘণ্টাতকৈ অকণমান বেছিয়ে ৰাখিলোঁ, প্ৰায় এঘণ্টামানেই হ'ল। আপোনালোকেও এইদৰে এঘণ্টামান ৰাখি পেলাই বহুত পানী ওলাইছে তাত। পানীখিনি থাকিলে খাবলৈ বেয়া হ'ব, গতিকে পানীখিনি চেপি দিছোঁ মই। তাৰপাছত এতিয়া মই পানীখিনি চেপা হৈ গ'ল। তাৰপাছত এইখিনি বেচন লৈছোঁ, অকণমান চালি পেলাই ইয়াত বেচন অলপ মিক্স কৰি দিম। পেকেটৰ হয় যদিও চালিয়ে দিছোঁ, ভাল নালাগে নহ'বা, কেতিয়াবা কিবাকিবি ওলাবও পাৰে। অৱশ্যে আমাৰ পেকেটৰ হয়, কেণ্টিনৰ হয়, ওলাব নালাগে একো। তথাপিতো আপোনালোকে চালি দিবচোন। খোলাটোতো চালিবই লাগে, আৰু পেকেটৰ হয় যদিও চালিয়ে দিছোঁ। এই ধৰণে বেচনখিনি মই চালি দিছোঁ। গোটাবিলাক নিচিনা হৈ থাকে, আৰু সেইখিনি ধৰক গোটাখিনি ভাঙি দিলে মিহি হৈ যায়, ভাল লাগে আৰু। গতিকে এয়া বেচনখিনি দিলোঁ। দিয়াৰ পাছত মই মছলাখিনি দিওঁ। ইয়াত কি মছলা, যেনেকৈ আপোনালোকে ভাজি, তৰকাৰী, মাছ মাংস বনাবলৈ দিয়ে তেনেকৈ মছলা দিলেই হ'ব, অন্য একো মছলা নহয়। আৰু এইখিনি জলকীয়া গুড়ি, সেয়া হালধি গুড়ি, আৰু এয়া ধনিয়া অলপমান দিছোঁ। তাৰপাছতে এইখিনি অলপমান জিৰা গুড়ি দিছোঁ। তাৰপাছতে এয়া অলপমান আদা নহৰু পেষ্ট কৰি থৈছিলোঁ একেলগতে, সেয়া অকণমান দিছোঁ। বৰ বেছি নাই দিয়া। আৰু এয়া মই এটা ডাঙৰকৈ পিঁয়াজ কাটি থৈছিলোঁ, ভাঙি দিছোঁ, ডখৰ হৈ আছে। এইখিনি পিঁয়াজ দিছোঁ, আৰু এইখিনি কেঁচা জলকীয়া দিছোঁ। তাৰপাছত লাষ্টতে নিমখটো দি দিওঁ। দি পেলাই এয়া নিমখ আন্দাজমতে দিব, যেনেকৈ আপোনালোকে মাছ মাংসত যেনেকৈ দিয়ে। আৰু মোৰ নিমখ বেছি হ'ব বুলি বহুত বেছি ভয় লাগে, কেলৈ ক'ব নোৱাৰোঁ। নিমখটো বেছি হ'লে মানে খাবতো নোৱাৰিব, জানেই। নিমখ চোকা হ'লে খাব নোৱাৰে।
বহুতেই মানে তাৰ টেষ্টিটোৱে নাইকিয়া হৈ যায়, খাব নোৱাৰি বুলি নহয়। অকণমান কম হ'লেও ধৰক অকণমান লৈ ল'ব পাৰি, কিন্তু আৰু কম হ'লেও টেষ্টিটো নাহে, ভাল নালাগে, কিন্তু পাছত অকণমান দিব পৰা যায়। বেছি হ'লে যে আপুনি আৰু একদম সেইখিনি নষ্টই হ'ল আৰু একদম টেষ্টিটো নাইকিয়া হৈ যায় আৰু ভাল নালাগে। গতিকে নিমখটো মই অকণমান কমেই দিছোঁ। চাওঁচোন বাৰু, এই ধৰণে গোটেইখিনি মই এতিয়া হাতেৰে সানি পেলাম। আপোনালোকে বেচন, মই বেচন দিলোঁ, আপোনালোকে যদি কয় ময়দা অকণমান দিওঁ ময়দাও দিব পাৰিব, কৰ্ণফ্ল'ৰ থাকিলে কৰ্ণফ্ল'ৰো দিব পাৰিব, যে অকল বেচনেই দিব লাগে সেইটো নহয়, মই বেচন দিছোঁ আৰু। গতিকে এই ধৰণে ভাল ধৰণে মই সানি লওঁ। খুব ভাল ধৰণে সানিব লাগিব। মই বৰ ডাঙৰ বল এটাত লৈ লৈছোঁ, কাৰণ প্লেটত আছিলে, প্লেটত পৰিব বুলিকৈ মই বলটোত লৈছোঁ। আৰু ডাঙৰ অকণমান কিবা ডাঙৰ পাত্ৰ হ'লে মানে ভাল হয় সানিবলৈ, এই ধৰণে। আৰু নিমখটো মই বন্ধাকবি কাটোতে পানী ওলোৱা সময়তো দিছিলোঁ যে, গতিকে সেইকাৰণে নিমখটো অকণমান কমায়ে দিছোঁ। আৰু তাতো নিমখ হয়তো আছিলেই। এতিয়া মই এটা ডিম এই ধৰণে ভাঙি দিম ইয়াত। এই ধৰণে ডিম এটা দিছোঁ। তাৰপাছতে অলপমান ধনিয়া অকণমান এই ধৰণে ধনিয়া অকণ কাটি দিছোঁ। এইখিনি আমাৰ বাৰীৰ ধনিয়া হয়। এয়া ধনিয়া দিলে মানে ভাল লাগে আৰু গোন্ধটো, গতিকে ধনিয়াখিনি দিলোঁ। দি পেলাই আকৌ অকণমান সানিম, এই ধৰণে ধনিয়াখিনি মিক্স কৰি দিম। এতিয়া মিক্স কৰিলোঁ। এতিয়া মই কেনেকৈ বনাম চাব আপোনালোকে। তাৰপাছত মই এই ধৰণে গোল গোল কৰিলোঁ। গোল গোল কৰি পেলাই অকণমান চেপেটা কৰি দিছোঁ, তেতিয়াহে ভিতৰৰ অংশখিনি সিজিব, নহবা বেছি গোল হ'লে ভিতৰৰ অংশখিনি নিসিজিব। এয়া কেৰাহীখনত তেলখিনি গৰম হ'ল, আৰু মই এতিয়া এই কোপ্তাটো দি দিম। আৰু খুব সোনকালে দি দিব লাগে। নিমখ দিয়াৰ পাছত বস্তুটো আৰু পানী হয়, গতিকে অকণমান চেপেটা টাইপত কৰিছোঁ, নহবা ভিতৰখন নিসিজিব নহয়। গতিকে একেবাৰে গোল নকৰিব, অকণমান মানে গোল কৰি পেলাই অকণমান এনেকৈ চেপেটা টাইপত কৰিছোঁ। বন্ধাকবিখিনি গেছটো কমাই দিছোঁ, একেবাৰে ল'ত দিছোঁ, মানে বন্ধাকবিখিনি নিসিজিব নহয়। আলু আৰু বন্ধাকবি সিজিবলৈওতো অকণমান টাইম লাগিব, গতিকে মই গেছটো ল' ফ্লেমত কৰি দিছোঁ। আৰু এটা দিছোঁ, এতিয়া কেইটা হ'ল, 6টা দিছোঁ। আৰু কেৰাহীটো যিমান ধৰে সিমানে দিছোঁ। গেছটো সদায় ল' কৰি দিব, নহ'বা ওপৰখন জ্বলি যাব আৰু ভিতৰখন নিসিজিব, সেইটো সকলোৱে জানেই। গতিকে মই এতিয়া অকণমান সিজিবলৈ দিওঁ। এতিয়া ইলুটিত হ'ল, এটা ছাইডে হ'ল যে, আৰু মই ইটো ছাইডে লুটিয়াই দিছোঁ। এয়া কালাৰটো ভাল লাগিছে, ৰঙা হৈ গৈছে। আৰু এইদৰে ৰঙা হ'লে দেখিবলৈ ভাল লাগে। এইদৰে ইলুটিৰ পৰা সিলুটি কৰি দিছোঁ। গতিকে এয়া কৰা হৈ গ'ল। তাৰপাছতে মই এইখিনিৰ পাছতে আৰু এইখিনি আছে, ইমানখিনিমান আৰু আছে। তাৰপাছত আকৌ সেইখিনি বনোৱাটো দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইকেইটা হৈ গ'ল। এতিয়া মই এনেকৈ প্লেট এখনত এটাকৈ প্লেট এখনত থৈছোঁ।
আকৌ নেক্সটখিনি দিছোঁ আৰু অলপমান আছিলে যে অলপমান এই ধৰণে চেপেটা কৰি দিলে মানে ভিতৰখন সিজিব আৰু ক'লোৱে আগতে আকৌ কৈছোঁ এয়া এইখিনি একেলগতে গোটেইখিনি দি দিলোঁ নহ'বা বাৰ বাৰ দি থাকিলে টাইমো লাগে ভিডিঅ'টো দীঘল হয় আৰু দীঘল ভিডিঅ' মানুহে চাবলৈ বেয়া পায় গতিকে মই এইখিনি একেখিনি দিলোঁ অকণমান বেছি হৈছে যদিও একো নাই হৈ যাব এইখিনিও মই এই ধৰণে ইলুটি সিলুটি কৰি দিছোঁ আৰু এইখিনি ছেকেণ্ড নম্বৰৰ দ্বিতীয়খিনি আৰু এই ধৰণে আৰু বহুতে মই এটাতকৈ ডেৰটামান কবি কাটিছিলোঁ কাটি পেলাই এইখিনি মানে পানীটো ওলাই গ'লে কমি যায় আৰু মছলা চছলা লগাই দিয়াৰ পাছতো মানে অলপমান কমি গ'লগৈ এতিয়া এইখিনি শেষৰখিনি হয় আৰু এই ধৰণে মই ইলুটি সিলুটি কৰি দিছোঁ এতিয়া মই কেৰাহীখনত নেক্সট মানে তেল অকণমান দি পেলাই পিঁয়াজ দি পেলাই টমাটো দি পেলাই মানে টমাটো পেষ্ট বনাই পেলাই দি গ্ৰেভি টাইপত এনেকৈ জোল টাইপত বনাম আৰু গতিকে সেইকাৰণে মই এতিয়া পিঁয়াজখিনি জিৰা কেইটামান দি পিঁয়াজ দি পেলাই পিঁয়াজখিনি অকণমান কালাৰটো আহিব লাগিব অকণমান কেঁচা কেঁচা গোন্ধটো যাব লাগিব তেতিয়াহে তাৰপাছতহে মই অন্য বস্তুখিনি ঢালিম এতিয়া হালধি অকণমান দিছোঁ দি পেলাই আগতে বন্ধাকবি দি থোৱা আছিলে গতিকে মই যিকোনো বস্তু দিছোঁ যদিও অকণ দিছোঁ অকণ দি পেলাই মই পেষ্টটো বনাম এতিয়া বনাইছোঁ আৰু বন্ধাকবি যেতিয়া মই পিচিছিলোঁ তেতিয়া মই ভাল ধৰণে মছলাখিনি দি থোৱা আছিলে গতিকে এতিয়া পেষ্টটোৰ কাৰণে অকণমান দিছোঁ বিলাহী মই পেষ্ট এটা বনাই থৈছিলোঁ আপোনালোকক দেখুওৱা নাই গতিকে আৰু মই খুব তেল মছলাবোৰ বৰ বেছিকৈ দিয়া নাই কাৰণ মই বন্ধাকবিখিনি পকৰি বনাওঁতে বহুত মছলা দিছিলোঁ মানে গোটেইখিনি দিছিলোঁ মছলাৰ এতিয়া মই অলপ কমকৈ দিছোঁ পেষ্টটোৰ কাৰণেহে অকণমান দিছোঁ গতিকে এইখিনি অকণমান মই পানী অকণমান দি দিওঁ জাৰটো ধুই পেলাই তাৰপিছত অকণমান মই সিজিবলৈ দিম আপোনালোকে চাই থাকিব দিম ভিডিঅ'টো এতিয়া মোৰ এই টমাটোৰ পেষ্টটো হৈ গ'ল তাৰপিছতে মই এই কোপ্তাখিনি এই ধৰণে বন্ধাকবিৰ কোপ্তা বন্ধাকবিৰ পকৰি যিকোনো ক'লে হ'ব আৰু মই দুটাই কৈছোঁ কিছুমানে কোপ্তা কয় কিছুমানে পকৰি কয় এয়া এই ধৰণে মই বিলাহী পেষ্টটোৰ ভিতৰত মানে ভৰাই দিছোঁ আৰু ৰসটো যেতিয়া সোমাব ভাল লাগিব আৰু কেইটামান মই এনেই হেৰিকৈ থৈছোঁ শুকানকৈও খাব পাৰি মানে পেষ্ট নহ'লে এনেও খাব পাৰি কিছুমানেতো চাহৰ লগতো খায় এই ধৰণে মই কেইটামান থৈ দিছোঁ আৰু গুটিকেইটা দি দিয়া নাই গতিকে এইখিনি দিলোঁ দিয়াৰ পাছত ইমানগাল কাটিছিলোঁ এই বেছি নহ'লে কেইটামানেই হ'ল তাৰপাছতে আৰু গোটেই ধনিয়াখিনি মই এই বন্ধাকবিত দি দিলোঁ এতিয়া ধনিয়া নাই মই এতিয়া অকণমান বিলাহী মানে টমাটৰ চচ অকণমান কিনা চচ হয় অকণমান এই ধৰণে দি দিছোঁ ভাল লাগিব খাবলৈ এই ধৰণে দি দিছোঁ এতিয়া মোৰ এইখিনি হৈ গ'ল আৰু মানে কি এইখিনিতো আৰু ধৰক সোমাবই আৰু চচখিনি টমাটোৰ হেৰিখিনি যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি এই ধৰণে সোমাই যাব আৰু এতিয়া মোৰ অকণমান দেৰি থ'ম 2 মিনিট তাৰপাছতে মই অফ কৰি দিম আৰু এতিয়া মই ভিডিঅ'টো অফ কৰি দিছোঁ এতিয়া এটা বাউলত মই এনেকৈ উলিয়াই লৈছোঁ আমি এতিয়া খিনি বন্ধাকবিৰ কোপ্তা আমি এতিয়া পৰিৱেশন কৰিম ভাতৰ লগত দুপৰীয়া আহাৰৰ লগত
এই ধৰণে অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক গোটা গোটা হৈ আছে আৰু আপোনালোকে দিয়াৰ পাছত বৰকৈ লৰাই নিদিব। এই ধৰণে এয়া ভাল লাগিছে নাই কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে এয়া বনালোঁ আজি বন্ধাকবিৰ কোপ্তা, আৰু বন্ধাকবি নোখোৱা মানুহো খাবলৈ মন যাব এই ধৰণে। আৰু এতিয়া অলপমান বুঢ়া হৈ গৈছে যে বন্ধাকবি খাবলৈ মনো নাযায়, গতিকে আমাৰ ঘৰত বন্ধাকবি ল'ৰা দুটাই নাখায়। মই আৰু হাজবেণ্ডে অকণমান বইল কৰি পেলাই পানীটো পেলাই কেতিয়াবা আনিলে অকণমান ভাজি খাওঁ, আৰু এনেকৈ পকৰি চকৰি বনালে মানে ধৰক বেচনৰ পকৰি সন্ধিয়া সময়ত খাবলৈ বনাওঁ যে তেতিয়া খাওঁ। আৰু আমি দুজনীয়ে খাওঁ। পকৰি বনালে খাই ল'ৰাকেইটাই, এনেই নাখায় কিন্তু। গতিকে আপোনালোকে ভাল লাগিলে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিবই, নতুন হ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু আজিলৈ আহোঁ ইমানতে। বাই বাই, খুদা হাফিজ।